हेलो फ्रेंड्स गुड मर्निंग मोर चेनेलर अन्य एटा ब्लगले आपनालोকক स्वागतम जनाइছো। या देखिसेने रातिपुৱাতে माक पितेक अलप बहि লৈছো देই काम बन কৰি আজৰি হৈ। या যেহেতু গৰম বন্ধ সপোনে কিনো কৰিব, বাহিৰতো ইমান বেছি ৰ'দ। সি বাৰান্দাতে সব খেলা বস্তু উলিয়াই লৈছে, উলিয়াই লৈ ইয়াক খেলিবলৈ বহিছে। ময়ো ওচৰতে তাৰ ওচৰতে অকণমান বহি আছিলোঁ। বহি বোলো তাক অকণমান ভিডিঅ' কৰি থৈছিলোঁ দেই। ভালো লাগে দিয়কচোন এনেকৈ নিজে নিজে খেলি থকা দেখিলে। আপোনালোকৰ সন্তানবোৰে বাৰু কি কৰিছে গৰমৰ দিনবোৰত জনাবচোন দেই। আৰু আজি জানেনে অকণমান এফালে যাম দেই। এয়া দেখিছেনে কেক এটা বনাই লৈছিলোঁ আৰু এটা গিফ্টো মানে লগৰ দুজনীৰ একেলগতে মানে সপোনৰ ফ্ৰেণ্ড হয়। সপোনৰ ফ্ৰেণ্ডৰ মাকৰ বাৰ্থডে আছিলে। এয়া মই কেক বনোৱা দিনাখনৰ ভিডিঅ', মানে গোটেই টেবুলৰ অৱস্থা নাই দেখিছেনে। আজি যাম আৰু তালৈকে। তাকে মই অকণমান সব ভিডিঅ' কৰি ৰাখিছিলোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই যাওঁ। এজনী ফ্ৰেণ্ডৰ ঘৰতে মানে খানা দিছিলে, তালৈকে গৈছিলোঁ। তাতে মই বোলো কেক এটা বনাই লৈ যাওঁ, তাই হাতে দুইজনীয়ে ভাল পাব আৰু দিয়কচোন ভালো লাগে। মোৰো ভাল লাগে এনেকৈ নিজে বনাব জানো যেতিয়া, কিবা এটা নিজে বনোৱা গিফ্ট দি পেলাই এয়া ওলাইছোঁ আৰু যাবৰ বাবে। আচলতে এইটো ছানডে'ৰ ভিডিঅ' হয়। এয়া তাহাঁতৰ ঘৰত গৈ পালোঁগৈ ফ্ৰেণ্ডজনীৰ। সি যে ইমান ভাল পাইছে, বহুত দিনৰ মূৰত আচলতে ফ্ৰেণ্ডবোৰক লগ পাইছে দেই। মানে কি হয়, সিহঁতে এতিয়া আগতে একে স্কুলতে পঢ়িছিলে, এতিয়া বেলেগ বেলেগ স্কুললৈ যোৱাৰ পাছত আৰু লগ নোপোৱা হ'ল ন। এনেকৈ এদিন লগ পালে ভাল পায়। আমি চবেই মিলি এয়া খোৱা বোৱা বনোৱাত লাগি দিছোঁ, তাইক অকণমান হেল্প হ'ব বুলি। চবেই লাগি ভাগি বনাই মেলি খালোঁ। ভাল লাগিলে দেই, দিনটো বহুত ভাল লাগিলে সঁচাকৈ। ময়ো এয়া কিবা কিবি বনাইছোঁ। গৰমো কিন্তু বহুত বেছি দিছিলে দেই ছানডে' দিনাখন। সেইকাৰণে চবেই লাগি ভাগি বনালোঁ আৰু সোনকালো হ'ল। সকলোবোৰ বাৰু ভিডিঅ' কৰা নহ'লে, অকণমানতে মাজে মাজে কৰি ৰাখিছিলোঁ। বোলো চব আপোনালোককো দেখুৱাম বুলি। চবেই লাগি ভাগি বনাই খাই বৈ এয়া মানে মই যে কেকটো লৈ গৈছিলোঁ, এই দুইজনী মোৰ বান্ধৱী, তাহাঁতৰে কেকটো কাটিছে। খুব ফূৰ্তি লাগিলে, খুব ফূৰ্তি পালে। আৰু অকণমানিবোৰ যে কেক দেখিলে ক'ব নোৱাৰা হৈ যায় সঁচাকৈ দেই। সিহঁতেও খাই ভাল পালে। চবেই কেক চেক কটাৰ পাছত আৰু খানা চানা খোৱা হ'ল আৰু লাহে ধীৰে। খোৱাটো আচলতে কোনো ডাঙৰ কথা নহয়, কিন্তু এনেকৈ সঁচাকৈ বহুত দিনৰ মূৰত লগৰবোৰ লগ পালে বহুত ভাল লাগে। মানে আগতে একেখন স্কুলতে থাকোঁতে সদায় লগ পাওঁ, আজিকালি বেলেগ বেলেগ স্কুল হৈ যোৱাৰ পিছত লগ নোপোৱা হ'লোঁ। খালোঁ ব'লোঁ, খাই বৈ প্ৰায় 3টা 3:30মান বজাত আহি আমি ঘৰ পালোঁহি বাৰু দেই। পাই পেলাইনি এয়া দেখিছেনে সপোনক মানে ইমান ৰ'দ দি আছে, হ'লেও তাক মানে কি হয়, ৰাস্তাত মানে চাইকেল চলাবলৈ লাগে। চোতালখন ইমান ডাঙৰ যদিও মানে নাই, চোতালত নচলায়। মই একদম বহি আছোঁ আৰু গেটৰ ওচৰতে। উপায় নাই, ল'ৰাই কথা নুশুনে মানে, একদম চলাবই চাইকেল আৰু বাহিৰত দেই। এয়া চাইকেল লৈ সি চাইকেল চলাই আছে। মই অকণমানকৈ তাক ভিডিঅ' কৰি ৰাখিলোঁ। ফুল পেডেল মাৰিব নাজানে দেই, অকণমানকৈ এনেই হাফ পেডেল মাৰি আৰু চলায়। তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। তাক ৰখি আৰু মই বহি আছোঁ ৰ'দতে, জানেনে। কি উপায় নাই মানে, কথা নুশুনে, সৰু ল'ৰা ছোৱালী বুজিও নাপায়। আপোনালোকক আৰু এটা বস্তু দেখাম বুলি ভাবিছোঁ, কি জানেনে। মানে মই আজি অলপ দিনৰ আগত এটা ব্লগত শ্বেয়াৰ কৰিছিলোঁ। 2 বছৰমান আগতে মানে আমৰ পুলি এটা যে ৰুইছিলোঁ বুলি কৈছিলোঁ। সেই আমজোপাত এইবাৰ আম লাগিছিলে। ভাবি আছোঁ, সদায় ভাবোঁ আমকেইটা নপকে, কিন্তু মানে কি হ'ল, আমটো মানে কি পকাই খোৱা আমহে জানেনে। সেইবাবে ভাবিলোঁ এই ডাঙৰ চাইজৰ কেইটামান ছিঙি আনিলোঁ। এদিন মানে মাজতে সৰু এটা আনি পেলাইনি মানে নিজে ঘৰতে পকাই চাইছিলোঁ, খাই ইমান ধুনীয়া সঁচাকৈ। সেইবাবে এইবাৰ বোলো এনেকৈ সৰহকৈ আনি পকাই চাওঁ। 7টামান আনি ভালদৰে মই ধুলোঁ। ধুই আপোনাৰ এতিয়া মানে কি হয়, পেপাৰ এখনতে গোটেই আমখিনি দি অকণমান নিমখ দিলোঁ। নিমখ দি ভালদৰে পেপাৰখনেৰে বান্ধি পলিথিন এটাত বান্ধি 2 দিন থৈ দিলেই হৈ যায় জানেনে। কিন্তু মানে আমটো ইমান ধুনীয়া, মিঠা নহয় খাবলৈ। সেইদিনাখন এটা এনেই প্ৰথম কৰি চাইছিলোঁ, এনেকৈ বোলো পকাই খাবলৈ ভাল হ'ব নেকি, কিন্তু বহুত ভাল লাগিলে। ইয়াত দেখিছেনে, মই অকণমান ওপৰতে নিমখ ছটিয়াই দিছোঁ। আপোনালোকেও যদি ঘৰত বিলাতী আমৰ পুলি এনেকৈ ৰুইছে বা নপকে, এনেকৈ পকাই খাব পাৰিব দেই, কিন্তু খাই বহুত ভাল লাগে। মই সেইদিনাখন এটা
খাই ভাল পায়। এতিয়া ইয়াত সৰহকৈ দেখিছেনে মই পকাবলৈ বান্ধি থৈছোঁ। ইয়াৰ পলিথিন 2টা পলিথিনেৰে মানে গৰমটো পালে আচলতে পকি যায়। ইয়াত 2 দিনত ধুনীয়াকৈ পকি যাব। মই তাকো অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকে জানিবও পাৰে, কিন্তু হ'লেও মই মানে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ কাৰণে দি দিলোঁ। এনেকৈ পকাই থৈ দিছোঁ। বিলাতী আমেই হয় পুলি, একদম সৰুতে লাগিছে, 2 ফুটমান ওখতে ধুনীয়াকৈ আমখিনি লাগিছে। এয়া মই পকিবৰ কাৰণে থৈ দিছোঁ, পকিলে আৰু খাম। আজি এনেদৰে মই আপোনালোকৰ লগত এটা ব্লগ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বাৰু ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ব্লগটো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ তেতিয়াহ'লে বাই বাই। আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ' লৈ। বাই বাই।